মোৰ পূজাৰ নিয়মখিনি হৈ গ'ল। এতিয়া মই হনুমান চালিচাখন পঢ়িম আৰু কেনেদৰে পঢ়িম আপোনালোকক দেখাম। জয় শ্ৰী ৰাম। মই হনুমান চালিচাখন কেনেদৰে পঢ়োঁ মই সেইখিনি দেখাম। ইয়াতে যাতে কোনেও জাজমেণ্ট নকৰে আৰু মই মানে মোৰখিনিয়ে দেখাম। বাকী সকলোৰে পঢ়াৰ মানে নিয়মটো ষ্টাইলটো বেলেগ হ'ব পাৰে। চ' মই হনুমান চালিচাখন ওলাই লৈছোঁ। এইখন হিন্দীখনৰ একদম লাষ্টৰ পিনে আছে ৰাম স্তুতি। চ' মই ফাৰ্ষ্ট ৰাম স্তুতি পঢ়োঁ। ইয়াৰ ৰাম স্তুতি আৰু অসমীয়াখনৰ একদম ফাৰ্ষ্টত আছে ৰামৰ বন্দনা ৰামজীৰ, তেনেকৈ গোটেই ৰামজীৰখিনি একদম অসমীয়াখনৰ ফাৰ্ষ্টৰ পিনে আছে। তাৰপিছত ৰাম স্তুতি পঢ়ি মই পঢ়োঁ হনুমান চালিচাখন ষ্টাৰ্ট কৰোঁ। হনুমান চালিচাখন গোটেইখিনি পঢ়াৰ হোৱাৰ পিছত মই সংকট মোচন কেতিয়াবা পঢ়োঁ কেতিয়াবা নপঢ়োঁ, সেইটো আপোনালোকৰ কথা, পঢ়ে আৰু নপঢ়ে। তাৰপিছত বজৰং বান বুলি চেপ্টাৰ এটা আছে, এটা আছে, পাঠ এটা আছে, সেইটোও মই নপঢ়োঁ। সেইটো একদম গুৰুজীসকলে কোৱা মতে সেইটো একদম বিপদত পৰিলেহে মানে পঢ়িব লাগে, যিহেতুকে মোৰ ইমান মানে বেয়াটো চলি থকা নাই এতিয়া। চ' মই এতিয়া সেইটো স্কিপ কৰিম। তাৰপিছত শ্ৰী ৰামজীৰ আৰতি কৰোঁ, তাৰপিছত হনুমানজীৰ আৰতিটো কৰি তেনেকৈ সমাপ্ত কৰি থৈ দিওঁ। মই কেতিয়াবা অসমীয়াখনো পঢ়োঁ আৰু কেতিয়াবা হিন্দীখনো পঢ়োঁ। আপোনালোকে জয় শ্ৰী ৰামৰ নাৰাও লগাব পাৰে। সিয়া ৰাম জয় ৰাম জয় জয় ৰাম, শ্ৰী ৰাম জয় ৰাম জয় জয় ৰাম, শ্ৰী ৰাম জয় ৰাম জয় জয় ৰাম, শ্ৰী ৰাম জয় ৰাম জয় জয় ৰাম, নহ'লে ৰাম ৰাম 108 বাৰ। राम 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 राम, जय सिया राम बोलो जय सिया 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 राम। श्री रामचंद्र की पाल भज मन हरन भव भय दारुणम, नव कंज लोचन कंज मुख कर कंज पद कंजारुणम, कंदर्प गणित अमित शोभिनव नील नीरज सुंदरम। মই শ্ৰী ৰাম স্তুতিখিনি গোটেই পঢ়া দেখালে ভিডিঅ'টো একদম বহুত দীঘল হৈ যাব। চ' মই অকণমানকৈ দেখাইছোঁ মই ৰাম স্তুতি পঢ়া হোৱাৰ পিছত। তাৰপিছত মই হনুমান চালিচাখন পঢ়িম। ইয়াতে হয়তো কিছুমানে বেলেগ ধৰণেও পঢ়িব পাৰে, চ' প্লিজ জাজমেণ্ট নকৰিব। হনুমান চালিচা পঢ়াৰ আগত সদায় ৰামজীৰ যিখিনি থাকে, স্তুতি হওক বা বন্দনাই হওক, যিখিনি ৰামজীৰ থাকে সেইখিনি আগতে পঢ়ি ল'ব লাগে। নহ'লে যদি স্তুতিখন যদি পঢ়িব মন নকৰে তেতিয়া ৰামজীৰ 108 বাৰ নাম ল'ব লাগিব। আৰু একদম হনুমান চালিচাখন গোটেই কমপ্লিট হোৱাৰ পিছতো ৰামজীৰ নাৰাটো লগাব লাগিব, শ্ৰী ৰাম জয় ৰাম জয় জয় ৰাম। তেনেকৈ ৰামজীৰ নাম ল'লে হনুমানজী সন্তুষ্ট হ'ব। চ' ৰামজীৰ নাম লোৱাটো অতিকেই দৰকাৰ। ইয়াতে হয়তো বহুতে কমেণ্টো কৰিব পাৰে যে অসমীয়াখন কিয় পঢ়া নাই। আপোনালোকে অসমীয়াই পঢ়ে বা হিন্দীটোৱে পঢ়ে, সেইটো লৈ কথা নাই, নিজৰ মনৰ ভাৱটোহে আচল। নিজৰ মনৰ ভাৱটো, ভক্তি ভাৱটো দি আপোনালোকে পঢ়িব, সেইটোৱে আচল। আৰু মই অসমীয়াখনো পঢ়োঁ, মই হিন্দীখনো পঢ়োঁ, যেতিয়াই যিখন মন যায় মই তেতিয়া সেইখনে পঢ়োঁ। সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে, আপোনালোকে কোনখন পঢ়ি বেছি ভাল পায়। শ্ৰী শ্ৰী হনুমন্তে নমঃ। ओम हम हनुमते नमो नमः। श्री हनुमान चालीसा दोहा। श्री गुरु शरण सरोज रज, निज मन मुकुरु सुधारी, बरनउँ रघुवर विमल जसु, जो दायक फल चारि, बुद्धिहीन तनु जानिके, सुमिरो पवन कुमार, बल बुद्धि विद्या देहु मोहे, हरहु कलेश विकार। ओम जय हनुमान ज्ञान गुण सागर, जय कपीस तिहु लोगु जागर, रामदूत अतुलित बल धामा, अंजनी पुत्र पवन सुत नामा, महावीर विक्रम बजरंगी, कुमति निवार सुमति के संगी, कंसन वरन विराज सुबेसा, कानन कुंडल कुंसित केसा।
পুথিখন সন্মুখত লৈ তেনেদৰে আপোনালোকে পঢ়িব পাৰে যদিহে মনত থাকে ৱৰ্ডৰ ওপৰত গোটেইকেইটা ৱৰ্ডৰ ওপৰত ধ্যান কৰি বাক্যৰ ওপৰত ধ্যান কৰি তেনেদৰে পঢ়ো আৰু মই আৰু মোৰ অকণমান মনত আছে কাৰণে তেনেকৈ আৰু ভাল লাগে আৰু পঢ়ি মোৰ আৰু যদি কিছুমানে ভাবে যে মোৰ ৱৰ্ড ভুল হৈছে পঢ়াওঁতে কিবা নেকি ভুল হৈছে সেইবিলাক লৈ একো মানে চিন্তা কৰিব নালাগে ভগৱানে ভক্তিটোৱে চাই আমাৰ পৰা ভক্তিটোৱে বিচাৰে মনৰ পৰা আমি সৰলভাৱে তেওঁক বিচাৰিব লাগে তেওঁ নিশ্চয় মানে আমাৰ মনৰ সিদ্ধি কৰে আৰু তেওঁ সদায় আমাৰ মানে আশীৰ্বাদ হিচাপে তেওঁ সদায় আমাৰ লগত থাকে वीर संकट ते हनुमान चुरावे मन क्रम वचन ध्यान जो लावे हे प्रभु राम जय जय राम सियावर राम जय जय राम रघुपति राम जय जय राम बोलो जय सिया राम बोलो जय सिया राम जय सिया राम बोलो जय सिया राम बोलो जय सिया राम बोलो जय सिया राम बोलो जय सिया राम जय श्री राम जय हनुमान श्री रामायण जी की आरती ओम आरती श्री श्री रामायण जी की कीरति कलित ललित सिया पी की गावत ब्रह्मादिक मुनि नारद वाल्मीकि कवि হনুমান চালিচাখন পঢ়া হোৱাৰ পিছত মই পঢ়ো শ্ৰী ৰামজী কি আৰতি আৰু অসমীয়াখনত আৰতিটো নাথাকিব পাৰে একো কথা নাই ৰামজীৰ নাম ল'লে হ'ল হনুমান চালিচাখন পঢ়া হোৱাৰ পিছত ৰামজীৰ 108 বাৰ নাম ল'লে হ'ল তাৰপিছত মই এতিয়া পঢ়িম শ্ৰী হনুমানজী কি আৰতি হৰাৰ আগত মই চাকি এগছি লৈছোঁ তাত মই কৰ্পূৰ এইটো যে পায় কিনিব পাব আপোনালোকে পূজাৰ য'ত সামগ্ৰী পায় তাত কিনিব পাব লৈ পেলাই মই এইখিনি জ্বলাই আৰতি এইখিনি গাম এতিয়া আৰতি কি যে হনুমান লালা কি দুষ্ট দলন ৰঘুনাথ কলা কি যাকে বল से गिरिवर कापे रोग दोष जाके निकट न चापे अंजनी पुत्र महाबलदाई संतन के प्रभु सदा सहाय देवी रघुनाथ শ্ৰী হনুমানজীৰ আৰতি হোৱাৰ পিছত যিটো মানে চাকি গছিৰ এইটো থাকিব অগ্নিটো মই সেইটো ফাৰ্ষ্ট মানে গণেশ বাবা আৰু হনুমান বাবাক এইটো মানে আৰতিটো দিম তাৰপিছত মই নিজে ল'ম যদি কৰ্পূৰ নাথাকে তেতিয়াহ'লে মেইন চাকি গছিৰেও তেনেকৈ আৰতিটো কৰি ভগৱানক এনেধৰণে দিয়াৰ পিছত তাৰপিছত নিজে আৰু ঘৰৰ মানুহে গোটেইবিলাকে ল'লে হ'ল গোটেইখিনি হোৱাৰ পিছত যিখিনি মই ফল মূল আগবঢ়াইছিলোঁ সেইখিনি মই অকণমান টাইম তাতে থাকিব দিম আপোনালোকে এইখিনি গোটেই পৰিয়ালবৰ্গ মিলি ভাগ কৰি খালে হ'ল আৰু ইয়াৰ পৰা যিকোনো এটা বস্তু বা কোনোবা বেলেগক দিলে হ'ল নহ'লে গাই গৰু যদি থাকে তেতিয়াহ'লে গাই গৰুক দিলেও ভাল আৰু যদি গাই গৰু নাথাকে তেতিয়াহ'লে কোনোবা ওচৰ চুবুৰীয়াক তেনেকৈ ইয়াৰে অকণমান প্ৰসাদ দি দিব আৰু মই চাকি গছি জ্বলোৱা শেষ হোৱাৰ পিছতে প্ৰসাদখিনি লৈ যাম তাৰমানে কিছুমানে চাকি গছি জ্বলাওঁতে তেনেকৈ প্ৰসাদখিনি আগবঢ়ায় এইটো লৈ কথা নাই নিজৰ ওপৰত কথা এইটো আৰু ঘটিত যোনখিনি পানী আগবঢ়াই দিছিলোঁ সেইখিনি অকণমান আসনখনত ছটিয়াই পিনে গোটেই চাকি বা যোনখিনি ফল মূল দিছিলোঁ সেইখিনিত অকণমান ছটিয়াই লোৱা হোৱাৰ পিছত সেইখিনি ঘৰৰ চববিলাকে খাই দিব আৰু ঘৰৰ ভিতৰত বাহিৰত সকলোকে ছটিয়াই দিব তাৰপিছত এইখিনি অকণমান ৰাখিও থৈ দিব পাৰে ষ্ট'ৰ কৰি যদিহে আপোনালোকে ৰাখিব বিচাৰে নহ'লে যদি ৰৈ যায় তেতিয়াহ'লে গছৰ গুৰিত এইখিনি ঢালি দিলেই হ'ল আৰু যিটো পইচা আগবঢ়াইছিলোঁ সেইটো হনুমান মন্দিৰত কিবা ডনেশ্যন বক্সত তাত দিলে হ'ল নহ'লে কিবা ধূপ চুপ প্ৰসাদ লৈ যাব আৰু যদি হনুমান মন্দিৰ ওচৰে পাজৰে নাথাকে তেতিয়াহ'লে ঘৰৰ কাৰণে কিবা যোগাৰ আনিলে হ'ল আৰু ধূপ চাকি তেল তেনেকৈ আনি জ্বলাই দিলে হ'ল চ' এইখিনিয়ে মই কৰা নিয়মখিনি আপোনালোকৰ হয়তো নিয়মবোৰ বেলেগো হ'ব পাৰে
চ' মই যিখিনি জানো সেইখিনিহে কৰিছোঁ মই কোনো হেৰি নহয় আৰু পণ্ডিত নহয় বা পুৰোহিত নহয় মই সাধাৰণ মানুহে এজনী চ' মই যিখিনি পাৰোঁ মই সেইখিনিয়ে দেখাইছোঁ আপোনালোকক চ' আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে চ' আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ জয় শ্ৰী ৰাম জয় হনুমান সকলোৰে মংগল হওক থ্যাংক ইউ so much